মই কৈ দিছো হলে মামা মই আপোনাক একদম কৈ দিছো কেৰাহী মাৰি মই মাথা ভাঙি দিম বাপেকে এই ভাগিনকেইটাকনো এইখন কেলে কৰিব লাগে ইমান সোনকালে বিয়া পাতিবলৈ গৈ আপুনি খাই পেলালে মই আকৌ কৈছো কেৰাহী মাৰি মাথা ভাঙি দিম বাপেকে নক'ব এনেকুৱা কথা নক'ব নালাগে বিয়া পাতিব বহলা হৈ থাকক ভাগিনকেইটা মানে বন্ধুসকল ডাঙৰ কথা যোৱাকালি মই বিয়া পাতিলোঁ যোৱাকালি ৰাতি মই বিয়া পাতিলোঁ বিয়া পাতি পেলাই মই বৰ্তমান এক ৰাতিৰ ভিতৰত 50টা ল'ৰা ছোৱালী জন্ম দিলোঁ 50টা ল'ৰা ছোৱালী জন্ম দিলোঁ কিন্তু মই 50টা খুৱাম কেনেকৈ কিন্তু তাতে আকৌ মোৰ এটা মাথাত খেল খেলালে যে 50টাৰ পৰা যদি মই 49টা মমাক চঞ্জাই দিওঁ আমাৰ মমাক চঞ্জাই দিওঁ 49টা এটা মই পুহিব লাগিব গতিকে মই 50টা বা 49টা মমাক চঞ্জাই এটা মই বৰ্তমান পুহি আছোঁ মুঠতে এতিয়া পুহি আছোঁ আৰু তাক মই ডাঙৰ দীঘল কৰি আমুক তামুক কিবা কিবি ভুচুক কিবা কিবি কৰিম বাৰু বন্ধুসকল ঠিক আছে তোমালোকে মোৰ পাৰ্চনেল লাইফৰ কথা কোনো দৰকাৰ নাই হ'লেও মই পটককৈ অকণমান কৈ দিলোঁ ঘপককৈ মনত পৰি গ'ল বাৰু বন্ধুসকল তোমালোকক প্ৰথমে মোৰ অন্য এটা ৰ'ষ্টিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোৱে ভিডিঅ'টো মানে শেষলৈকে চাই থাকিবা আৰু মোৰ ভিডিঅ'টো তোমালোকে কেনেকুৱানো পাইছা অকণমান কমেণ্ট কৰি জনাবা তেতিয়া মোৰো মনটো ভাল লাগিব দিয়াচোন বাৰু যি কি নহওক বন্ধুসকল আকৌ পুনৰ মই তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু তোমালোকে চাইছা মিষ্টাৰ বিষ্ণু চাৰ্জি তেন্তে বন্ধুসকল ব'লা দেৰি নকৰোঁ দেৰি কৰি থাকিলে বহুত দেৰিয়ে হৈ গৈছে বাৰু তোমালোকেতো অশান্তিয়ে পাইছা মই ইমান পেকপেকাই আছোঁ বুলি এইডালৰ কথা কিমান শুনি থাকিম আৰু তেন্তে ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু তোমালোকে পূৰা এনজয় কৰা গতিকে উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে না কমত না ডাঙৰত যে 22ৰ পৰা 30 বছৰৰ ভিতৰতে আমি সন্তান জন্ম দিব লাগে গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি ল'ব ঠিক আছে মুঠতে বন্ধুসকল যতপত ঘাই আমাৰ হিমু মামাই যতপত ঘাই বুলি কিয় ক'লোঁ মানে এইটো দেখিলে নহয় তোমালোকে এই ভিডিঅ' ক্লিপটো নিশ্চয় চালা চব মামাই শেষ কৰি পেলালে মামাৰ কথাটো যেতিয়াই মামাই ক'লে বোলে 22 বা 23 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব কিবা কিবি কৰিব লাগিব সন্তান জন্ম দিব লাগিব সেইবাবে আমাৰ মাইনাহঁতৰ লীলা খেলা চোৱা চাই লোৱা মামাই মানে কথাটো ক'বলৈ পালেহে মামাই জাষ্ট কথাটো ক'লেহে যে 22 বছৰ বা 23 বছৰৰ ভিতৰত কি 30 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব বেছি দেৰিলৈও থাকিব নালাগে বেছি সোনকালেও থাকিব নালাগে ঠিক আছে কোনো কথা নাই কিন্তু তেওঁলোকৰ দেখিলেনে মামাই কোৱা চান্সটো পায় সৰস্বতী পূজাৰ চান্সটো লৈ তেওঁলোকৰ আহি গ'ল আৰু মাইনা ধুনু তই কটককৈ যেন ডিম চেণ্ডেল পাত উঠাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধি কোনোবাই সন্তান জন্ম দিব নেকি কেইটা সন্তান জন্ম দিব তেখেতে সুধি ল'ব লাগিব নেকি ঠিক কৈছে তোন মোৰ মাইকী মোৰ কথা মোৰ কথা তান মামাৰ ক'বলৈ কোনো মতামত নাই নহয় ল'ৰা ছোৱালী মই জন্ম দিওঁ নিদিওঁ তান মামাৰ কি দৰকাৰ সেইটো ঠিক কৈছে মামাই মামাৰ মই আপোনাৰ বহুত বেয়া পাইছোঁ তেনেকৈ কেলৈ ক'ব লাগে আপোনাক সুধি কোনোবাই ল'ৰা ছোৱালী জন্ম দিব নেকি নুসুধিব মই কৈছোঁ আপোনাক আপুনি মামাক সুধিব নালাগে যে মামা মই ল'ৰা ছোৱালী জন্ম দিম নে নিদিম আপোনাৰ কথা আপোনাৰ মাইকী আপোনাৰ কথা কেলৈ সুধিব মামাক হয় নহয় নুসুধিব বন্ধুসকল ৰ'বা মই তাৰ আগতে এটা কথা কওঁ এই ভিডিঅ'টো সম্পূৰ্ণ জমনি কমেডিৰ কাৰণে বনোৱা হৈছে কোনেও যাতে গাত পাতি নলয় আৰু কোনোবাই যদি গাত পাতি লয় মোৰ কিন্তু ক'বলগীয়া একো নাই এটা কাৰণে একো নাই ক'বলগীয়া কাৰণ এই বস্তুটো চলিয়ে আছে ফেচবুক য'তে গোটেইখন মানে ভাইৰেল হৈ আছে আৰু এইটো ৰ'ষ্টিং কৰিছোঁ 10 টোমত কোনোবাই যদি গাত পাতি লয় আকৌ কৈছোঁ কোনেও গাত পাতি নল'ব আৰু যদি কোনোবাই গাত পাতি লয় মোৰ ক'বলগীয়া একো নাই নেকি তেখেতে যিবিলাক দুৰ্নীতি হৈছে যিবিলাক চিণ্ডিকেট চলিছে যি দিনক দিনে মূল্যবৃদ্ধি হৈছে এইবিলাক তেওঁলোকে চকুত পৰা নাই নেকি
অঁ তোন মামাই সেইবোৰ চাব দৰকাৰ নাই নহয়। মামাৰ এটা দাম বাঢ়িছে, মিঠাতেলৰ দাম বাঢ়িছে, এইফালে পিঁয়াজৰ দাম বাঢ়িছে, আলুৰ দাম বাঢ়িছে, অৰ্থনীতিৰ ফালৰ পৰা অসমখন তললৈ গৈছে, সেইবোৰহে চাব লাগে। মামাই কোনোবাই বিয়া পাতে, কোনোবাই ল'ৰা ছোৱালী জন্ম দিয়ে, দৰকাৰ নাই ঠিক কৈছে আপুনি। বিয়া পাতিবলৈ আমি কেনেকৈ বিয়া পাতিম? আমি টেম্পু জ্বলাই ঘৰখনেই চলাম নে আমি বিয়াখনেই পাতিম? যদি মামাই কিবা দিয়ে তাৰপিছত আমি বিয়াখন কৰিম। অকৰাটো এইটো ডিম যেন কটককৈ আছ তোৰ মামাই ভাল কাৰণে বিয়াখন পাতিবলৈ কৈছা। তই পাত বিয়াখন, তই বিয়াখন পাত। মামাই ল'ৰা ছোৱালী দায়িত্ব ল'ব নহয়। তই কেলৈ টেনশ্যন লৈছ? তই টেম্পু চলা, কিবা চলা, তই সেইটো পইচা তোৰ মানুহজনীক লিপষ্টিক, এইবোৰ কিবা কিবি চুলি ভাল কৰা, হেৰি ৰং কৰা, সেইবোৰ তই চব আনি দিবি। তোৰ ল'ৰা ছোৱালী দায়িত্ব ল'ব। তই 50টামান মই কোৱা নাজানো কেলৈ। মই 50টা জন্ম দি 49টা মামাক চন্দাই থৈছোঁ দেখোন। এটাহে মই পুহি আছোঁ। তইও তেনেকৈ তই 40টামান জন্ম দি 39টা মামাক দিয়ে এটা পুহি থাক। কি ক'ম এতিয়া, যিটো বিয়া পাতিছোঁ সেইটোৱে এতিয়া খেদিবলগীয়া হৈ গৈছে। 60 টকাৰ মিঠাতেল 250 টকা হৈ গৈছে, 220 টকাৰ চিলিণ্ডাৰ 1200 টকা হৈ গৈছে। এতিয়া বিয়া কেনেকুৱা পাতিম? যিটো পাতিছোঁ সেইটো এতিয়া উপায় নাপায়, খেদিবলগীয়া হৈ আছে। এতিয়া বিয়া কেনেকুৱা পাতিম? অঁ ময়ো মামাক কৈ দিছোঁ। মামা মই তোমাক কৈ দিছোঁ, তুমি মিঠাতেলৰ দাম কমোৱা, আলুৰ দাম কমোৱা, এটা দাম কমোৱা, আৰু কি আছিলে এই কাপোৰৰ দামটো কমোৱা, লিপষ্টিকৰ দামটো কমোৱা, আৰু কি আছিলে আৰু যি আছে চবৰে দাম কমাওক। চবৰে দাম কমাই দিয়ক, তেতিয়া ভাগিনতে বিয়া পাতিব। আপোনাৰ কথা শুনিব। আপোনালোকে দাম কমাই দিয়ক। নহ'লে কিন্তু মই কৈ দিছোঁ কথা বহুত বেয়া হৈ যাব। তই ভালকৈ কৈছোঁ, সিহঁতি চবে ভাগিন গ'লে গোটেই গ'লে আপোনাৰ গঢ়া মাৰি থৈছে। মামা দাম কমাই দিয়ক, তেতিয়া বিয়া পাতিম। আপুনি দামটো কমাই দিয়ক মামা, আপুনি বস্তুৰ দামটো কমাই দিয়ক, ভাগিনতে বিয়া পাতিব, ল'ৰা ছোৱালী জন্ম দিব। সব বন্ধুসকল, ভিডিঅ'টো ইমানটোৱে আছিল। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালা, অলপ হ'লেও হাঁহিলা, তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছা, তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিবা। আৰু বন্ধুসকল, এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। সুখত থাকা, পুৰা হাঁহি থাকা।